নমস্কাৰ। অৰুণাচল প্ৰদেশৰ টাৱাঙত থকা টাৱাং ৱাৰ মেম'ৰিয়েল আৰু ওচৰতে থকা মেজৰ ৰালেংনাও খাথিং মিউজিয়ামৰ কিছু সুন্দৰ দৃশ্য চাওঁ আহক। এই সংগ্ৰহালয়টোত উত্তৰ-পূব ভাৰতৰ সীমান্ত প্ৰশাসনৰ বিভিন্ন তথ্য সংৰক্ষণ কৰাৰ লগতে সামৰিক বাহিনীৰ সাজ-পোছাক সংৰক্ষণ কৰা হৈছে। এই সংগ্ৰহালয়ত সংৰক্ষিত তথ্যৰ পৰা টাৱাং ইতিহাসৰ বিভিন্ন কথা জানিব পাৰিছোঁ। এই সংগ্ৰহালয়ত 1962 চনৰ চীন ভাৰতৰ যুদ্ধৰ বিভিন্ন তথ্য সংৰক্ষণ কৰা হৈছে, যাৰ পৰা আমি ভিন্ন তথ্য জানিব পাৰিছোঁ। ভাৰতীয় সামৰিক বাহিনীয়ে ব্যৱহাৰ কৰা বিভিন্ন সামৰিক অস্ত্ৰ-শস্ত্ৰ ইয়াত সংৰক্ষণ কৰা হৈছে, যিবোৰ আমি ইয়াত দেখা পাবলৈ সক্ষম হ'লোঁ। এইবোৰৰ উপৰিও বিভিন্ন শিল্পকৰ্ম, বিভিন্ন সম্প্ৰদায়ৰ সাজপাৰ, সাংস্কৃতিক দিশ সংৰক্ষণ কৰা হৈছে, লগতে আৰু ন ভিন্ন তথ্য সংৰক্ষণ কৰা হৈছে, যিবোৰ আমি কৈ বা চাই শেষ কৰিব নোৱাৰোঁ। এই তথ্যসমূহৰ পৰা আমি ভৱিষ্যতে ইয়াৰ ইতিহাস জনাত বহুত সহায় হ'ব আৰু লগতে শৈক্ষিক দিশতো বহুত সহায় হ'ব। এই মিউজিয়ামটোত সংৰক্ষণ কৰা তথ্যসমূহে সামাজিক, শৈক্ষিক, সামৰিক, প্ৰশাসনিক, সাংস্কৃতিক ভিন্ন দিশসমূহ সামৰি লৈছে, যাৰ বাবে আমাৰ ভৱিষ্যত প্ৰজন্মৰ ইতিহাস জনাত সহায় হ'ব।